Welcome to SMS e-classroom. This is Jyotimoi Kolita. আজি মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ অনুশীলনী 8.1ৰ কোৱেশ্চন দুটামান সলভ কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ওপৰৰ আই বাটনটো ক্লিক কৰি প্লেলিষ্টত গৈ চাব পাৰা। আজি আমি কোৱেশ্চন নম্বৰ 10ৰ পৰা ষ্টাৰ্ট কৰিম। ত্ৰিভুজ PQR ৰ কিউ কোণটো সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm। sin P, cos P আৰু tan P ৰ মান উলিওৱা। সো প্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ বনাই লম। আমাক ত্ৰিভুজটোৰ নাম দিয়া আছে PQR। তো আমাৰ কিউ কোণটো সমকোণ, তো PQR য'ত কিউ আমাৰ 90 ডিগ্ৰী। তাৰপিছত আমাক দিয়া আছে PR + QR = আমাক যি প্ৰথমতে দিয়া থাকে সেইখিনি লিখি লম 25 cm আৰু PQ = 5 cm। তো প্ৰথমতে আমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিম। তো PR² = PQ² + QR²। তো আমি এই ইকুৱেশ্যনটোৰ পৰা PR ৰ ভ্যালুটো উলিয়াই লম 25 - QR। তো আমি PR ৰ ঠাইত এতিয়া বহাম 25 - QR আৰু হোল স্কয়াৰ এটা আছে। তো PQ মানে আমাক দিয়া আছে 5, তো 5² + QR²। এতিয়া A - B হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া 25 মানে A স্কয়াৰ কৰিলে আমাৰ হৈ যাব 625 - 2AB অৰ্থাৎ 2 * 25 * QR + QR² = 25 + QR²। তো এতিয়া এইটো থাকিব 625 - 50 QR + QR² = 25 + QR²। তো দুইফালে QR² আছে, তো কেনসেল হৈ যাব এইটো। তাৰপিছত আমি 50 QR-টোক আমি সেইটো সাইডত লৈ যাম আৰু 25টোক ইফালে লৈ আহিব। তো হৈ যাব 625 - 25 = 50 QR। তো আমাৰ 50 QR = হৈ যাব 600 QR = 600 / 50 কি হ'ব এইটো QR = 12। এতিয়া আমি এই ইকুৱেশ্যনটোৰ পৰা PR ৰ ভ্যালুটো উলিয়াই লম। তো PR = আমাৰ আছে 25 - QR। 25 - QR = আমাৰ আছে 12 = আহি যাব 13 cm। তো আমাক কি ভ্যালু লাগে sin P, cos P আৰু tan P অৰ্থাৎ আমাৰ এই P কোণটোৰ সাপেক্ষে আমাৰ এইকেইটা ভ্যালু ত্ৰিকোণমিতিক ফাংশন কেইটা উলিয়াব লাগে। তো আমাৰ sin P সেইকাৰণে প্ৰথমতে আমি গোটেইকেইডাল বাহু উলিয়াই লৈছো। sin P = আমাৰ কি হ'ব এই কোণৰ সাপেক্ষে আমাৰ লম্ব হ'ব QR আৰু কৰ্ণ PR অৰ্থাৎ sin P = আমাৰ আহি যাব লম্ব বাই কৰ্ণ। তো আমাৰ QR হৈছে 12 আৰু আমাৰ PR আমি উলিয়ালো 13। cos P আহি যাব আমাৰ ভূমি অৰ্থাৎ PQ/PR ভূমি বাই কৰ্ণ। তো PQ আছে আমাৰ দিয়া আছে 5 আৰু PR 13। তাৰপিছত tan P = আমাৰ আহিব tan P = আমাৰ কি হ'ব লম্ব বাই ভূমি অৰ্থাৎ QR/PQ। তো QR হৈছে আমাৰ 12 আৰু PQ 5। তো আমি গোটেইকেইটা এনসাৰ উলিয়ালো। তো নেক্সট আমাৰ 11 নম্বৰ কোৱেশ্চনটোত কৈছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা, তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। তো 1ত কৈছে tan A ৰ মান সদায় 1তকৈ সৰু। তো এইখিনি সলভ কৰাৰ কাৰণে আমি প্ৰথমতে ত্ৰিকোণমিতিক যিখন টেবুল আছে সেইখন মনত ৰাখিলে সুবিধা হ'ব। তো মই জাস্ট সুবিধাৰ কাৰণে এইখিনি লিখি ৰাখিছো। তো আমি কোৱেশ্চনখিনি এতিয়া সলভ কৰিম এইখনৰ সহায়ত।
তো চোৱা আমাক কৈছে tan এৰ মান সদায় 1 তকৈ সৰু তো tan থিটাৰ ভ্যালু বিলাক চোৱা আমি যিমান ভ্যালু পাইছো 0 ডিগ্ৰীৰ কাৰণে 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰীৰ কাৰণে ইয়াতে এটা ভ্যালু আছে আমাৰ 1 অৰ্থাৎ tan থিটাৰ মান আমাৰ 1 ৰ ইকুৱেল হ'ব পাৰে তো 1 তকৈ সৰু নহয় ইটো সেই কাৰণে ফুল তো নেক্সট আমাৰ যে আছে a কোণৰ কোনো মানৰ বাবে sec a equal to 12/5 ইটো কেনেকৈ কাৰেক্ট হয় মই দেখুৱাইছো কাৰণ আমি যিকোনো এটা যদি ৰাইট এংগল ট্ৰায়াঙ্গল লও সদায় আমাৰ জানো যে কৰ্ণডাল বাকি দুডাল বাহুতকে ডাঙৰ হয় তো আমি এই এংগলটোক যদি a বুলি ধৰো সূক্ষ্মকোণটো তো আমি কম sec a equal to আমাৰ কি আহি যাব sec a মানে cos a আহি যায় ভূমি বাই কৰ্ণ তো ইটোত আহি যাব ত্ৰিভুজৰ নাম দিলে প্ৰথমতে কৰ্ণ বাই ভূমি অৰ্থাৎ ab যেহেতু সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ মান যিকোনো দিয়া থাকিব পাৰে আৰু আমাৰ কৰ্ণডাল ডাঙৰ হ'ব সেই হিচাপত আমাৰ এই উক্তিটো সত্য তাৰপিছত 3 নম্বৰটোত কৈছে কোসেন্ট অফ এংগল এৰ সংক্ষিপ্ত ৰূপ হিচাপে cos এ ব্যৱহাৰ কৰা হয় ইটোটো দেখিয়ে ক'ব পাৰো যেন মানে আমাৰ শুদ্ধ নহয় কিয়নো আমি cos এটো কেতিয়া ব্যৱহাৰ কৰো cosine a তাক শৰ্টকাটে আমি cos এ বুলি লিখিলো কোসেন্টক আমি কি বুলি লিখো cosec a cot আৰু এৰ পূৰণফল হ'ব cot a ইটো নহয় কাৰণ ইমান বিলাক আমি एग्जांपल কৰিলো তাৰ পিছত আৰু এইটো খেলিমেলি হোৱাৰ কোনো দৰকাৰ নাই কোন এটা কোণ থিটাৰ বাবে sin থিটা ইকুৱেল টু 4/5 তো ইটোৰ কাৰণে আমি আৰু এবাৰ এটা ট্ৰায়াঙ্গল বনাই লৈছো তো এই ট্ৰায়াঙ্গলটো সোয়া a b c তো আমি c কোণটোক যদি থিটা বুলি ধৰিলো তো আমাৰ sin থিটা কি আহিব লম্ব ab বাই ac তো আমি ক'ব পাৰো যে আমাৰ সদায় ac কোণডাল ডাঙৰ হয় অৰ্থাৎ আমাৰ তলৰ ভ্যালুটো সদায় ডাঙৰ আহিব কিন্তু ইয়াতে কি দিছে 4/3 তো এই উক্তিটো সত্য নহয় কাৰণ আমাৰ এই ট্ৰায়াঙ্গলটো বাহুবিলাকৰ মান আমাক যিকোনো দিয়া থাকিব পাৰে সো নেক্সট ভিডিওত আমি 8.2 এক্সাৰসাইজটো ষ্টাৰ্ট কৰিম কিন্তু তাৰ আগতে মই টেবুলখন এবাৰ দেখুৱাই দিব খুজিছো কাৰণ এই টেবুলখন ইউজ কৰিহে আমি বাকি কেটা এক্সাৰসাইজ মানে কৰিব পাৰিম তো আমাৰ sin থিটা আমি ভ্যালুখিনি কেনেকৈ উলিয়াইছো তো ৰুলখিনি এবাৰ কৈ দিছো তো আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ক্ষেত্ৰত sin থিটা cos থিটা tan থিটা আৰু বাকিবোৰৰ মানে ট্ৰিগোনোমেট্ৰিক ফাংচনবোৰৰ ভ্যালু উলিয়াম তো প্ৰথমতে আমি 0 ৰ পৰা লিখি লৈছো যিকোনো সংখ্যা 4 লৈকে তাৰ পিছত আমি গোটেই কেটা সংখ্যা 4 দি ডিভাইড কৰিছো আৰু ৰুট ওভাৰ লৈছো তেতিয়া আমি sin থিটাৰ ভ্যালু পাম তাৰ পিছত আমি sin থিটাৰ ভ্যালু উলিয়াৰ পিছত আমি cos থিটাৰ কাৰণে কি কৰিম ভ্যালুখিনি ইটো সাইডৰ পৰা লিখিম তো তেতিয়া আমি cos থিটাৰ ভ্যালু পাম অৰ্থাৎ আমি এতিয়া 0 ৰ পৰা ইফালৰ পৰা চাইছো এতিয়া আমি ইটো সাইডৰ পৰা তো ইফালে 1 লিখিলো তাৰ পিছত ৰুট ওভাৰ 3/2 1/√2 আৰু sin 45 ডিগ্ৰী ইকুৱেল টু cos 45 ডিগ্ৰী হয় ইটো মনত ৰাখিবা তাৰ পিছত আমি ইটো ভ্যালু বহাম তাৰপিছত ইটো তাৰ পিছত tan থিটা মানে আমাৰ কি হয় sin থিটা বাই cos থিটা তো তেনেকে পুট কৰি চাবা ভ্যালুখিনি পাই যাবা আৰু cosec থিটা মানে এটো 1/sin থিটা আৰু sec থিটাৰ ভ্যালু আমি উলিয়াও 1/cos থিটা মানে আমি এই sin থিটা cos থিটা tan থিটা উলিয়ালে একেটা আমি ইজিলি উলিয়াব পাৰিম তো বাকি কেটা এক্সাৰসাইজ সলভ কৰিবৰ কাৰণে এই টেবুলখন মনত ৰাখিব তোমালোকে ট্ৰাই কৰিবা আৰু ভিডিওটো যদি চাই ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ